তো গাইজ যেনে তেনে পাৰ কৰিলোঁ আৰু এইফালে বস্তাটো দি থোৱা থাকিলে পাৰিলোঁ লাগিলে তলফালে লাগিল নালাগিল। এতিয়া গাইজ আপোনালোকক ভাবিছিলোঁ কি বান্দৰ দেখাম বুলি। তো গাইজ দেখিছোঁ নে সেইটো ওপৰত বান্দৰ, এইয়া বান্দৰ। তো হেল্ল' গাইজ, আকৌ এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনালোঁ। তো গাইজ আজি মই গৈ আছোঁ আপোনালোকক দেখাবলৈ গিবন ৰিজাৰ্ভ। তো গাইজ যাওঁ বলক, আৰু এটা ল'ৰা যাব, ল'ৰাটোৰ ঘৰলৈ যাম এতিয়া। ল'ৰাটোৰ ঘৰ গৈ মেলি তাক লৈ মেলি তালৈ যাম এতিয়া। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, চাই ভাল পাব। তো গাইজ যাওঁ বলক। গাইজ আহিবা বেনাৰ চাইডি ঘৰ, এয়া বেনাৰ চাইডি গৈ আছোঁ। তো বলক আগত দেখাম দিয়া আপোনালোকক গৈ মেলি বলক গৈ থাকোঁ। I settle for the ghost of you. I miss you more than life. তো গাইজ আহি আছিলোঁ, আহি থাকিলে লগ পালোঁ আমাৰ আনু, এয়া চাহিদুল। তো গাইজ সিহঁতক কৈছোঁ যাবি নিব বুলি, সিহঁতি কৈছে নাযাওঁ বুলি। তো সিহঁতক ইয়াতে ৰখাই মেলি যাওঁগৈ আৰু সিহঁতক হয় নাই, বলক যাওঁ আগলৈ। তো গাইজ আহি পালোঁ খাটিচুনাত ভাবিলোঁ কি স্কুটিত তেল নাই, 50 টকা তেল ভৰাই ল'লোঁ, এতিয়া যাওঁ বোলো। তো গাইজ তেলটো ইয়াতে ভৰাই ল'লোঁ খাটিচুনাত। তেল একদম মানে স্কুটিত তেল নাছিলেই ক'ব গ'লে। তেল ডিপুত নগ'লোঁ, তেল ডিপুত যাওঁ মানে খোজকাঢ়ি আহোঁ। তো গাইজ বতৰটো ইমানকৈ ভাল কৰা নাই, ওপৰলৈ চব পূৰা ক'লা হৈ আহিছে, বৰষুণ এটুপ দুটুপ একদম পূৰা পৰি আছে। তো হ'লেও গৈ আছোঁ আপোনালোকক দেখাবলৈ। তো বলক যাওঁ। তো গাইজ ফিল্ডটো এইটো হৈছে য'ত ডিম্পুদা দি আহিছিলে আৰু ডাঙৰ ডাঙৰ ইউটিউবাৰবোৰ আহিছিলে। তো গাইজ ইয়াতে পাতিছিলে আমাৰ জীৱন মহোৎসৱ। এইটোৱে হয় ফিল্ডটো, চাই লওক। তো গাইজ এইটোৱে হৈছে জীৱনৰ ৰিয়েল গেট। এতিয়া আমি এইটো ৰাস্তাত গৈ মেলি সেই আগত গৈ ৰ'মগৈ, আপোনালোকক দেখামগৈ আগৰ যোনটো প্লেটফৰ্ম আছিলে। তো গাইজ আমি আহি পাই গ'লোঁ গিবন ৰিজাৰ্ভ, য'ত আগত প্লেটফৰ্ম আছিলে। তো গাইজ এইটো চব বৰ বেলেগ ভয়ংকৰ জংঘল হৈ গ'ল দেই। তো গাইজ আৰু এফালে আছে প্লেটফৰ্মটো, আপোনালোকক দেখামগৈ। আগতে এইটো দেখাই লওঁ য'ত টিকেট কাউণ্টাৰ এইবোৰ আগ্ৰাম বাগ্ৰাম যি আছিলে আৰু এইটো আপোনালোকক দেখাই লওঁ। এইটো হৈছে ট্ৰেইন। ইয়াত আগৰ পৰাই এটাই ৰেল গেট আছিলে, এটাই আছিলে ন? এয়া ইয়াত মানুহ আহি বহে, ৰেষ্ট কৰে। তো গাইছে ভিতৰত গৈ সোমাই চাওঁগৈ বলক, কি বস্তুত আছে নেকি, চৈ চাই আহোঁগৈ। তো গাইজ এইটোৱে আছিলে আগত টিকেট কাউণ্টাৰ। ইয়াত আহি মেলি মানুহ টিকেট চিকেট লৈ। ভিতৰত কি আছে ন? ভয়ংকৰ নে? ৰাতি ইয়াত ব্লুটুথ আহিব আৰু নহ'লে গম পায়ে কি আছে, ঠিকা নাই কি আছে। তো গাইজ বলক যাওঁ, আগত যোনটো আছিলে প্লেটফৰ্মটো দেখামগৈ আপোনাক গৈ। পূৰা জংঘল হৈ গ'লগৈ জানে, এইকেইটা আছিলে ন? এইকেইটা আছিলে প্লেটফৰ্মটো। তো গাইজ এইটোৱে হয় প্লেটফৰ্ম। এই চব ইয়াত মানুহ আহিবহে, এইটো এনেকাই আছে। মানে ইয়াত কেলৈ মানে বন্ধ কৰি দিয়া হ'ল ইমানো গম নাপাওঁ, খালি যে ইমানটো গম পাওঁ যে ইমান মানুহ চানুহ নাহে, ইয়াৰ পৰা নুঠে বুলি। হাতী চাতী ওলাই ন, বাঘ চাঘ ওলাই। এইখন হৈছে গোটেইখন একদম জংঘল, একদম বহুত ডাঙৰ জংঘল। জীৱন ৰিজাৰ্ভ, তো গিবন ৰিজাৰ্ভ বুলি কয়, য'ত বাঘ চাঘ এইবোৰ হাতী চাতী ওলাই। তো গাইজ এইটো হৈছে বাথৰুমটো। এইডোখৰ পৰা ইমানটোৱে আছিলে আৰু প্লেটফৰ্মটো। গাইজ এইটো বন্ধ কৰি দিয়া হ'ল এতিয়া, হয়নে? এইডোখৰ ইমানটোৱে আছিলে প্লেটফৰ্ম, কিন্তু মানে এইফালেও মানুহ ঘৰ চৰ আছে, এইফালে গোটেইখন মানুহ ঘৰ আছে, কিন্তু মানে ইমানো মানে মানুহবোৰ নুঠে, মানে ৰখালেও মানে নুঠে, কিন্তু এইটো মানে বন্ধ কৰি দিয়া হ'ল নেকি। তো সেইটো হৈছে জংঘলটো, এইটো গোটেই জংঘলটো। ইয়াত মানুহ আহি গোটেই ফটো চটো মাৰি আছে। মানুহ আহিয়ে থাকে মানে ইয়াত দিনটোত, মানে নাই কমেও আহে মানুহ, ফটো চটো মাৰিবলৈও আহে, চাবলৈও আহে। এতিয়া আমি নহয় ট্ৰেইনে আলিয়ে গৈ আছোঁ। এটাই ট্ৰেইন আলি আছিলে, এইটোৱেই আৰু নাই আৰু। ইয়াতে আহি ৰখে আৰু ডাইৰেক্ট যায়। জংঘললৈ সোমাই যাওঁ নি? নাযাওঁ দিয়ক, এতিয়া বেলেগ দিনা আহিম, তেতিয়া আপোনালোকক একদম ভিতৰত গৈ মেলি সোমাই দেখাম। কিবা যদি বান্দৰ চান্দৰ ওলাই, হাতী চাতী ওলাই, তেতিয়া দেখাম আৰু আপোনালোকক। কিন্তু ইমানো আৰু চফা কৰি নেদেখাওঁ, অলপ আঁতৰৰ পৰা দেখাম, খাই থাকিব। তো গাইজ দেখিছেনে, এয়াই জংঘল, এইটো গোটেইখন জংঘল আৰু। বান্দৰ চান্দৰ নাই, ভাবিছিলোঁ বান্দৰ চান্দৰ ওলালে আপোনালোকক দেখাম বুলি। বান্দৰ চান্দৰ নাই, এতিয়া চব জংঘলৰ ভিতৰত সোমাই আছে বান্দৰ।
এইফালে মানুহ ঘৰ, এতিয়া মানুহ ঘৰ আছে। মানে ক'ৰবাত যাবলৈ হ'লে মানে ইয়াতে আহি মেলি ডাইৰেক্ট ৰখে আৰু ট্ৰেইন ক'ৰবাত মনি দিল্লী চিল্লী এইবোৰ ক'ৰবাত গ'ব হ'লে আৰু যায় আৰু ইয়াৰ পৰা। খালি এতিয়া বন্ধ কৰি দিবা হ'ল যে এনেই মনিতে উঠেগৈ, নহ'লে নকছাৰী প্লেটফৰ্ম আগত আছে তাতো উঠেগৈ। মানে ইয়াত ইমান হেৰি নকৰে আৰু, ইয়াত ডাইৰেক্ট খালীহে যায় আৰু ট্ৰেইন, ইয়াত ইমান হেৰি নকৰে আজিকালি। গাইজ আপোনালোকক ভাবিছিলোঁ কি বান্দৰ দেখাম বুলি, তো গাইজ দেখিছেনে সেইটো ওপৰত বান্দৰ, এইয়া বান্দৰ, এইয়া অলপ জুম কৰি দেখাই দিছোঁ আপোনালোকক। সেয়া চব সেইটোতো সেইকেইটা চব গৈ আছে, সেইকেইটা বান্দৰ, সেইকেইটাই আম খাই আছে ওপৰত বান্দৰ, সেইকেইটা বান্দৰ, সেইটো চব জগি আহিলে চব বান্দৰ। গাইজ ইয়াত বান্দৰ মানে থাকেই মানে ক'বলৈ, কিন্তু দেখি পোৱা নাছিলোঁ মই, কিন্তু এতিয়া অলপ আগলৈ আহিয়ে গম পাইছোঁ বান্দৰ প্ৰায় ওপৰত উঠি পৰা আম খাই আছে এতিয়া গমেই পোৱা নাই মানে। সেয়া চব বান্দৰ, বান্দৰ সেইটো চব সেইটো গৈ আছে বান্দৰ। আমিওতো একেই বান্দৰে, কিন্তু আমাৰ সেইটো বেলেগ, সিহঁতৰ সেইটো বেলেগ আৰু মানে একেই আৰু। সেইটোও মানুহ হ'লগৈহেঁতেন, কিন্তু হনুমান। তো গাইজ ইয়াৰ পৰা আমি যাওঁগৈ, বেছি দিন নৰওঁ, ঠিক নাই ন, বাঘ চাকো আহি যাব পাৰে, খাই দিবও পাৰে, অলপ ভয় লাগে ন জংঘলত সোমাওঁতে, কিনে বেছি দিন নৰওঁ। তো গাইজ আমি আহিছিলোঁ বেলেগ এটা ৰাস্তাত, এতিয়া যাম আমি বেলেগ এটা ৰাস্তাত। বেছি দিন হোৱা নাই, এইটো বেছি বছৰ হোৱা নাই এইটো ৰাস্তা বনোৱা, সেইটো ৰাস্তাত যাম এতিয়া আপোনাক দেখামগৈ ব্লগ, ক'ত গৈ দেখাই আছোঁ। এয়া হৈছে ফৰেষ্টৰ কোৱাৰ্টাৰ, ইয়াতে থাকে মানুহ। যদি মানুহবোৰ যদি হাতী যদি মাৰিব মেলিবলৈ আহে, তেতিয়া ফৰেষ্টাৰ থাকে, ফৰেষ্টাৰ গৈ মেলি খেদাইগৈ হাতী যদি। এয়া মানুহবোৰ ফটো মাৰি আছে। এয়া আমাৰ পেয়াৰুল ভাইটি, এইখন গাড়ী খাৰা কৰি থৈ দিছে, বহুত দিন হৈ গ'ল ইয়াতে খাৰা কৰি থোৱা আছে। ইফালেদি যাম ভাবিছিলোঁ, এতিয়া নাযাওঁ আৰু বেলেগ দিনা আহিম, তেতিয়া যাম একদম ভিতৰলৈ যাম, যোনদিনাখন আহিম একদম ভিতৰলৈ গৈ থাকিম, নাযাওঁ এতিয়া এক পাক মাৰি সেইফালেও নাযাওঁ। এতিয়া এইফালেদি একদম ডাইৰেক্ট ৰেল লাইনে ডাইৰেক্ট পাৰ কৰি দিম এইফালে স্কুটি। তো গাইজ এইফালেদি পাৰ কৰিম, এয়া আমাৰ পিয়ানুজ ভাইটি আনি আছে স্কুটি। তো গাইজ এইফালেদি পাৰ কৰি ডাইৰেক্ট ইপাৰ কৰি দিম, তাৰপৰা আমি এইটো ৰাস্তা দি যাম একদম আগলৈ। এইটো ৰাস্তা দি আমি আহিছিলোঁ, এইটো ৰাস্তাত এতিয়া নাযাওঁগৈ। তো গাইজ যেনে তেনে পাৰ কৰিলোঁ আৰু, এইফালেদি বস্তাটো দি থোৱা থাকে নে পাৰিলোঁ নোৱাৰিলোহেঁতেন, এইফালে যেনে তেনে পাৰ কৰিলোঁ আৰু। স্কুটিখন লাগিলে তলফালে লাগিল, টাক চাক লাগিলে নি? নাই নালাগিলে। এতিয়া যাইছ এইটো ৰাস্তাদি যাম আমি, তো বলক গৈ থাকোঁ আগলৈ। এতিয়া হাতী চাতী নাহিবৰ কাৰণে ফেঞ্চিং লগাই দিছে, ফেঞ্চিং লগাই দিয়া নাই আৰু খুটাটো খুলিছে, ফেঞ্চিং লগাব, এইফালেদি হাতীতে পাৰ নহয় আৰু মানুহক অশান্তি নকৰে। ইয়াত ফেঞ্চিং অলপ লগালে, সেয়া আগলৈ লগোৱা নাই আৰু এইফালেদি লগাই গৈ আছে। তো গাইজ আমি আহি পাই গ'লো একদম পূৰা ৰাস্তা কাষত, এইফালেদি যায় মৰিয়ানী আৰু এইফালেদি যায় আমাৰ ঘৰ চাইডে নকছাৰী। তো গাইজ ইয়াত বনাই আছে নতুনকৈ গেট এখন। তো গাইজ এইটো ৰাস্তা দি আমি আহিলোঁ, এইটো এটা ঘৰ, এইটো ফৰেষ্টাৰ থাকেহি এইটোত। তো গাইজ সেইটোৱে। তো গাইজ ভিডিঅ'টো কেনেকৈ লাগিলে কমেণ্টত জনাব, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ বাই বাই।